খবৰ সকলোৰে মোৰো ভাল আপোনালোকৰো চাগে ভালে আজি হৈছে কাতি বিহু আৰু কাতি বিহুৰ আপোনালোকৰ সকলোলৈ আমাৰ ফেমিলিৰ ফালৰ পৰা বহুত শুভকামনা থাকিলে আৰু লগতে যাতে আগলৈ দিনবিলাক ভালে যায় সকলোৰে তাৰে কামনা কৰিছোঁ আৰু আজি মই আছো পাঠশালাৰ ঘৰত মানে মোৰ ফ্ৰেণ্ড এজনীৰ বিয়া আছিল তো মই দৌৰাদৌৰিকে আহিলোঁ আৰু এই দুদিনমান ব্লগ বনোৱা হোৱা নাছিলে তো আজি ভাবিলোঁ কাতি বিহু যিহেতু এটা অলপমান সৰুকে ব্লগ বনাই দিওঁ আৰু আজি কাতি বিহু হিচাপে ক'তনো কি কৰোঁ প্ৰসাদ পাতিৰ পৰা আৰু আজি যিহেতু কাতি বিহু কলপুলি ৰোৱা হয় মাটিৰ সেই বনোৱা হয় পিঠা বনোৱা হয় আমাৰ ইয়াত তো কাৰ তাত কোনে কেনেকুৱা বনাইছে প্লিজ মোক কমেণ্ট কৰি জনাবচোন আমাৰো মাই বনাইছে মই বনোৱা নাই তো কেনেকুৱা হৈছে অলপ দেখাবলৈ ট্ৰাই কৰিম তো চাই থাকক আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো টিপি দিব আৰু মোৰ যাতে নতুন আহিবলগীয়া ভিডিঅ'বিলাক চাব পাৰে তাৰ কাৰণে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ মৰম দি থাকিব আৰু মইনো এয়া কি কৰোঁ সকলোবোৰ অলপ দেখাবলৈ ট্ৰাই কৰিম তো চাই থাকক মোৰ লগত কাতি বিহু বুলি এয়া ছাতি ৰেডি কৰিছোঁ আৰু এটা ইণ্টাৰেষ্টিং কথা আমি দেখিছিলোঁ মাটিৰ ছাতি কিন্তু এয়া চাওক আমাৰ দেউতাই বনাইছে কলডনাৰ চাকি কোনেনো কলডনাৰ চাকি দিয়ে প্লিজ কমেণ্ট কৰি মোক জনাব চাওক আজিকালি এইবিলাক নোহোৱাই হৈ গৈছে পৰম্পৰাবিলাক তথাপিও দেউতাই মানে এই ঘৰ বনাইছে বাৰীত দিবলৈ আৰু পথাৰত দিবলৈ কলডনাৰ এনেকৈ ছাতি বনাইছে এয়া চাওক আমাৰ ছাতি ৰেডি কৰিছে মাই এইফালে কলপাত প্ৰসাদ দিয়াৰ কাৰণে আৰু এইফালে মায়ে বনাইছে এয়া পিঠা চাওক মাটিৰ পিঠা গোল বনাই থৈ দিছে আৰু এয়া তুলসীৰ পুলি কলপুলি এইবিলাক ইয়াতে প্ৰসাদ পাতি দিয়া হ'ব আৰু আমাৰ ডুগু মহাৰাজ শুই আছে এইটো আমাৰ ডুগু মহাৰাজ তামাম টোপনি তাৰ খালি শুয়ে থাকিব আৰু খাব এইফালে দেউতাই চাকি দিয়াৰ কাৰণে চাকি ৰেডি কৰি আছে আৰু এইফালে মা প্ৰসাদৰ কাৰণে ঠগি পাতি আছে ঘৰতে গছি চাকি দিওঁ এয়া চাকি জ্বলাই লৈছোঁ এয়া চাওক ছাতি গছ দিওঁ ঘৰৰ ভিতৰৰ ছাতি গছ ময়ে দিলোঁ মায়ে মানে মোকে দিব ক'লে তো দিওঁ আৰু ঠগি পাতা মাৰ হৈ গ'ল আৰু ঠগি বিলাবলৈ সন্মুখৰ জেঠা জেঠি মাহঁতকো মাতি আনো খুৰা খুৰী মাহঁতক আৰু মই এতিয়া গৈ আছোঁ খুৰা খুৰী মাহঁতক মাতিবলৈ আৰু চাওক আমাৰ এইটো হৈছে চক মানে আমাৰ ঘৰৰ কাষৰ চকটো আৰু মই এতিয়া মানুহ মাতিব আহি আছোঁ
আৰু এতিয়া আমাৰ সন্মুখৰ জেঠীমাহঁতৰ তাতে ঠগি খাব আহিছোঁ আমি সকলোবোৰে। সন্মুখৰ খুৰীমাহাৰ তাতে প্ৰসাদ পাতি খাই আহিলোঁ। এয়া লৈ আহিলোঁ টোপলাত। এনেকৈ সৰুতে লৈছিলোঁ মানে আনি আমি মানে ঘৰে ঘৰে প্ৰসাদ খাবলৈ যাওঁ আৰু প্ৰসাদ এনেকৈ লৈ আহোঁ ঘৰত মানে টোপলা বান্ধি। কি ভাল লগা দিন আছিল, আজিকালি নোহোৱাই হৈ গৈছে। তথাপিও আজিও মই গ'লোঁ, ঘৰত আছোঁ যিহেতু। তো আজিৰ ব্লগটো ইমানেই। তো যদি চাই ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আলোকলৈ মৰম দি যাব। আজিলৈ আহিছোঁ, বাই বাই।